মানুহৰ জীৱন সঁচাকৈয়ে বৰ আচৰিত ধৰণৰ কিছুমান অভ্যাস থাকে। সকলোকে নমস্কাৰ জনাইছোঁ বন্ধু বান্ধৱীসকল। বতৰটো বহুত বেছি ডাৱৰীয়া কৰিছে, হয়তো কিছু সময়ৰ পাছত বৰষুণ আহিব, সেয়ে এয়া কাপোৰ চপাবলৈ আহিছোঁ। ইয়ালৈ অহাৰ আগতে অকণমান সময় মই অকলে বহি আছিলোঁ আৰু তেতিয়া কি ভাব আহিছিল মনলৈ জানেনে? আমাৰ মানুহৰ জীৱনটো যে কি মৰি চিকাৰ পাছত যেন দৌৰি ফুৰা ঘূৰি ফুৰা এটা আমাৰ স্বভাৱজাত অভ্যাস, আৰু আমি পোৱাবোৰলৈ সন্তুষ্ট কেতিয়াও নহওঁ আৰু নোপোৱাবিলাকক আমি বিচাৰি হাবাথুৰি খাওঁ। এয়া যেন আমাৰ একদম সকলোৰে এটা অভ্যাস। আচলতে আমি পোৱাবোৰতে সন্তুষ্ট হ'ব লাগে, নোপোৱাবোৰক আমি নোপোৱা ধৰণেই গ্ৰহণ কৰি আমাৰ জীৱনটো আগলৈ আগুৱাই লৈ যাব লাগে, নহয়নে বাৰু? পোৱা নোপোৱা মানৱ জীৱনত থাকেই, তাৰ মাজতে যদি আমি পোৱাখিনিতে সন্তুষ্ট হওঁ বা শান্তি লাভ কৰোঁ, তেন্তে আৰু জীৱনত ইয়াতকৈ আৰু সুন্দৰ কথা কি হ'ব পাৰে, নহয়নে বাৰু?